বন্ধুসকল মই নেপলে স্বাগতম জনাইছোঁ আপোনালোকক এভৰিথিং আছাম চেনেললৈ। ঘিলামৰাত মানে আমাৰ লখিমপুৰ ঘিলামৰাত বৰ্তমান পোনা মাছৰ মূল্য কিমান এই বিষয়ে জানিবৰ বাবে আজি এই দাদাজন লগ পাইছোঁ পোনা বিক্ৰী কৰা। চ' তেখেতৰ পৰা জানো আহক। দাদা এই মাছৰ পোনা কেনেকৈ দি আছে এতিয়া? 500 টকা কেজি 500 টকা। ত' অকল আপোনালোকে কেজি হিচাপতে দিয়ে নে বেলেগ আৰু হেৰিকৈ দিয়ে, মানে ধৰি লওক 1000 তেনেকৈ দিয়ে? কেজি হিচাপতে দিয়ে। সেই হিচাপে দিয়ে? আমি কেজি হিচাপত আনো যে। কেজি হিচাপত আনে ন? সেইজনে মাছটো উঠাই দিয়কচোন চাওঁ। এনেকুৱা মাছ দেখিছে বন্ধুসকল, ডাঙৰ ডাঙৰ। ইয়াত সকলো মিক্স আছে, বাহু, ৰৌ, গল্ডেন কাপ, চাইনা পুঠি, গাজ কাপ, সকলোবোৰ মিক্স আছে ইয়াত। তো বলক আমি আজি পুখুৰীত মাছ মাৰোঁগৈ। বন্ধুসকল দেখিছে এয়া মাছৰ পোনা জুখিব লৈছে একেবাৰে মাছখিনি। এতিয়া গৰম ছিজন যে, সেইটো কাৰণে কি মাছটো আনোতে অলপ মৰি গৈছে, এটা দুটা মাছ মৰিছে। বন্ধুসকলক দেখা দেখিছে কেজি হিচাপত মাছ এনেকেই জোখে। মাছৰ পোনা মেলিবলৈ আহি আছো এতিয়া। এনেদৰে পুখুৰী পাৰত পুনিটো আঁতৰাই ল'ব লাগে, পুনি থাকিলে। গোটেই ঘিলামৰা অঞ্চলতে দিয়া নে ককাই তোমালোকে? গোটেই ঘিলামৰা অঞ্চলত? গোটেই ঘিলামৰা অঞ্চলত। মাছটো লগতে যদি ঢালি দিয়ে তেতিয়া কিবা বিপদ আছে নেকি? মাছটো যদি লগতে ঢালি দিয়ে তেতিয়া বিপদ আছে নেকি? বা তুমি যে কাজলিকৈ ঢালিছা? বিপদ নাই, হ'লেও মানে এতিয়া যে পানীটো ওজন কৰি দিছে, আকৌ পানীটো ওজন কৰিব লাগিব। সেইটো কথা। এতিয়া আৰু পানীটো ওজন কৰিব নালাগে, মাছ কেইটাই দিছোঁ। হয় হয়। নহ'লে এতিয়া আকৌ ওজন কৰিব লাগিব, দেৰি হ'ব। মাছৰ কাম যিমান সোনকালে কৰিব পৰা যায়। হয় হয়, কাৰণ ইহঁতে বহুত চেঞ্চিটিভ হয়, অলপতে মৰি যায়। চ' আজি ফিচাৰীত মাছ মেলা হৈ গ'ল বন্ধুসকল। ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কৃষি সম্পৰ্কীয় মাছ পোহা বা মীন পালন, কুকুৰা পালন, বতা চৰাই পালন, হাঁহ পালনৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল।